গুৰুৰ দাম যদি 40,000 পৰা ষ্টাৰ্ট মানুৰ কাম কেনেকুৱা 200 হ'ব ৰে বাবা কতৰ সময়ত মানুৰ দাম যদি গুৰুৰ দাম যদি 40,000 বাবা আপোনাৰ দাম 200 টাকা হ'ব নেকি হা হাত তালি মাৰি দিয়ক পাঠা ছাগলীৰ দামো 15,000 পৰা ষ্টাৰ্টিং আৰু কি গুৰি আছে নৱদাৱা খাসি মুরগি 1500 2000 ওই বুঝি পাইছে না 1500 পৰা ষ্টাৰ্টিং এতিয়া খাসি মুরগি যদি 1500 খুৰা আপোনাক দিছন 200 টাকা এফৰ্ট দিছে পদৰ নামত কিনিছে আপোনাক 200 টাকা এক ইউপি পিলত মাৰিছে না এই পদম ফলত মাৰিছে বাবায়ে জানে আৰু যিকোনো 200 টাকা দিছে আৰু ইউপি পিএল বিজেপি তাৰ কাৰণে মই কব ওলাইছো আমি গুৰুৰকৈ তলত নহয় খাসি মাংসৰকৈ তলত নহয় খাসি মুরগিৰকৈ তলত নহয় আমি বহুত ওপৰত আছো যদি ইউপি পিএল আৰু বিজেপিয়ে আপোনালোকৰ ভোট কিনিব খোজে যদি ইউপি পিএলৰ পৰা বিজেপিৰ পৰা যদি পায় যদি আপোনালোকে বিজেপি নতো ইউপি পিএলত দিলে ভাবিল হয় দিছমে গুৰুৰকৈ তলত নহয় মোক 500 টাকা দি গৈছে মই নাঙ্গলতে মাৰিম বুলি নাঙ্গলত মাৰিব লাগিব আপুনি গুৰুৰকৈ তলত নহব পইচাটো 1000 দিলে 2000 কাঢ়িল একেবাৰে জমা হইল বাগানত বাস কোন ফালে পইচা আছে চালে হল এই তাৰ পকেটত আছে একেবাৰে ঘেৰাও কৰিল পকেটত যিমান আছে পইচাটো ভৰাই হয় আৰু দিলে পইচাটো এনেকুৱা দিনে এটাটো এফালে দিব এটাটো বেলেগে ছিঙি ললে হল হয় না নহয় পইচাটো লো কিন্তু ভোটটো নিদিব পইচাটো লৈ ফালে ভোট যদি দি দিয়ে আপুনি গুৰুৰ কি তলত হ'ব আৰু পইচা ললিও যদি হয় আমি গুৰুৰ কি তলত নহয় এই কি বুলি কয় খাসি মাৰ্গী কি তলত নহয় আমি নিদিও নাঙ্গলতে দিয়া হ'ব বুলি যদি নাঙ্গলত দি দিয়ে আপুনি মানুহ হিচাপে জীয়াই থাকিব জানে এইখিনি কথা কলো আহি থকা দিনত ভালকে মিটিং কৰিম হা মিটিং কৰি ফালে একেবাৰে মানে ধুমধামকে আমি আৰু জয়নিং কৰিব লগা আৰু বহুত আছে আমাৰ পইচা নাই টকা পইচা নাই হা টকা পইচা নাই 10,000 20,000 দিবৰ কাৰণে আমাৰ একো নাই আপোনালোকে ইয়াৰ ৰিজাল্টটো পাই যাব মই আদিবাসীৰ পৰা ভাল ঠিকাদাৰ বনাব খুজিছো ইউথ বিলাক লৈ মই ঠিকাদাৰ বনাব খুজিছো আদিবাসীৰ পৰা কোনো এজনো ঠিকাদাৰ নাই কোনো শুনা নাই কেতিয়াও দেখা নাই আদিবাসী ঠিকাদাৰ আছে জানো আছে যদি আদিবাসী বিলাকৰ পৰা আদিবাসী জাতিৰ পৰা যদি 10-15 জন মান ঠিকাদাৰ বনাব পাৰে পইচাটো মোৰ যাব নেকি মোৰ নাযায় নহয় চৰকাৰৰ পইচাই যাব আমি ৰাস্তাতে দেখাই দিম আমি যেহেতু চৰকাৰৰ পৰা পইচা আনি পেলাই ঠিকা কৰি আনি পেলাই চৰকাৰৰ পৰা লুটি আনি পেলাই আপোনাক অলপহে আমি দিওঁ ইউপি পিএল বিজেপি অলপহে দিছে এই কোকৰাঝাৰৰ পৰা স্কিনৰ পৰা আনি পেলাই দিছে এতিয়া আমি ইহঁতৰ পৰা পইচা নালাগে ডাইৰেক্ট আমি কোকৰাঝাৰ যাম লুটিব লাগে যদি আমি কোকৰাঝাৰৰ পৰা লুটি আনিম কি আছে হয় না নহয় তাৰ কাৰণে আপোনালোকৰ আদিবাসী বিলাক লৰা বিলাক যিবিলাক কাম কৰিব পাৰে ইউথ আছে তেখেতসকলক মই একত্ৰিত কৰি আছো মাইনা হা আপোনালোকে মনত ৰাখক কোনো কিনি খাব নালাগে কাৰো লগত 550 টাকা দেই মই কলো আপোনালোকৰ ইউথ পৰা আদিবাসী ইউথৰ পৰা ঠিকাদাৰ দেখিবলৈ পাব এই 5 বছৰত আদিবাসী ইউথ ঠিকাদাৰ দেখিবলৈ পাব আৰু এই ইউথ বিলাকে যদি ঠিকা কাম কৰিব পাৰিব আমাৰ ৰাজনীতি